অসম দেশৰ বিষম কথা 2 ঘণ্টাৰ প্ৰেম এইজনাক 2 ঘণ্টাতে লুটি দিলে কিন্তু কেনেকৈ লুটিলে আহকচোন জানো তাৰ পাছত চাম আমি কেইটামান ফানি কমেন্ট তোৰ নামটো কি পূজা তাৰপিছত কিমান দিন হ'ল এদিন হৈছে এদিন হৈছে ধকা দিলে কি কি ল'লে বিয়াৰ খালে এটা তাৰপিছত চানাপুৰ খালে আৰু একো নাই বিয়ে খাই চানা খাই ধকা দিলে পইচা কিমান ল'লে দুশমান ল'লে হা পইচা ল'ব নাই মানে তই বিয়া পাতিবি নেকি তই বিয়া পাতিবি নাই পাতিম পাক্কা তাক পাতিম পাকা মানে তই কিহত চিনাকি হৈছিলি মেজিকতেই মেজিকত চিনাকি হৈ নামিলি জানো তাৰপিছত মই পেচাব কৰিবলৈ গৈছিলোঁ মানে তাৰপিছত ই আৰু পলাই গ'ল তুমি এতিয়া বাইদেউ ছোৱালীৰ নাম কি এই নাম পূজা মোৰ নাম ৰাহুল তোমাৰ ৰাহুল এতিয়া মই একদম মানে কি কিমান টাইমত তই ভাল পোৱা এতিয়া 2 ঘণ্টা হৈছে 2 ঘণ্টা হৈছে হ'ব দে গোটেইটো ভাইৰেল কৰি দিম দেই মই ৰুলি দলে লিখিছে তই এইবোৰ কৰি আছ মনে মনে ফোন ৰিচিভ নকৰা কাৰণটো এইটোহে ন প্ৰেম হ'ব বুলিয়ে মই মেজিকত নুঠা হ'লো খানা আৰু বিয়াৰ খাই পলাই দিলে জহনী জাতি ৱৰ্ল্ড ৰেকৰ্ড 2 hours লগ বেচেৰা বুজি পাইছো বাৰু প্ৰেম 1 মিনিটতো হৈ যাব পাৰে ये बड़ी अच्छी बात कही है বেচেৰা 2 ঘণ্টাৰ প্ৰেম সফল নহ'ল মোৰ ক'ত 2 বছৰৰ প্ৰেম সফল হ'ব ভেৰি হাৰ্ট টাচিং ষ্টৰী হাঁহিব লগা কথা নহয় ভাই তাক অলপ অজলা পাই ব্যৱহাৰ কৰিছে একাংশ ছোৱালী বোৱাৰীৰ এইটো এটা ব্যৱসায় তো গাইজ বুজিছে নহয় কথাটো যদি চাই মজা পালে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব